এখন গাঁৱত এজন বুঢ়া আৰু এজনী বুঢ়ী আছিলে। সিহঁত অপুত্ৰক আৰু বৰ দুখীয়া আছিল। এদিনাখন গাঁৱৰ মানুহ সকলো মিলি মাছ মাৰিবলৈ ওলাল। তাকে দেখি বুঢ়া বুঢ়ীৰ গাত একেবাৰে তত নাইকিয়া হ'ল। বুঢ়াৰ ভগা পলো আৰু বুঢ়ীৰ ভগা জকাইখন লৈয়ে গাঁৱৰ মানুহৰ লগত মাছ মাৰিবলৈ ওলাল। বিলত নামি গাঁৱৰ মানুহে কাইপতি ভাৰে ভাৰে মাছ মাৰিবলৈ ধৰিলে। কিন্তু বুঢ়া আৰু বুঢ়ীয়ে হ'লে এটাও মাছ নাপালে আৰু সেই মাছ নোপোৱাৰ খঙতে বুঢ়াই বুঢ়ীক গালি পাৰিবলৈ ধৰিলে। বুঢ়ীয়ে বুঢ়াৰ গালিত মনত বৰকৈ বেজাৰ পালে যদিও বুঢ়ীয়ে ভঙা জকাইখন আকৌ মাৰিবলৈ ধৰিলে। বুঢ়ীৰ জকাইত মাছ নুঠি এটা ভেকুলীহে উঠিল। তাকে দেখি বুঢ়াৰ আৰু খং উঠিল। বুঢ়াই ইয়াক এসেকা দিওঁগৈ বুলি ভেকুলীটো ঘৰলৈ লৈ আনিলে। ঘৰ পাই বুঢ়াই ভেকুলীটো চোতালত পেলাই ভেকুলীটোৰ মূৰত কাঠখৰি এডাল পেলাই দিব খোজোতেই ভেকুলীটোৱে বুঢ়াক মাত লগালে, ককা মোক নামাৰিবা, মই তোমালোকৰ ঘৰত পহতীয়া হৈ থাকি যি কৰিব লাগে মই তাকে কৰিম ককা। বুঢ়াই উত্তৰ দিলে, বাৰু তই মোৰ ঘৰত পহতীয়া হৈ থাকি মোক সোণৰ সোলেং এটা দিবি দেখিছোঁ। মোৰ পথাৰত কিজানি তই হাল কোৰো বাই দিবি হ'বলা। ভেকুলীয়ে ক'লে, দিম ককা, হাল কোৰ সকলো বাই দিম ককা, তুমি মোক ৰাখি চোৱাচোন। ভেকুলীৰ কথা শুনি বুঢ়াই ভাবিলে, চোৱাই যাওকচোন ইনো কি কৰে, ই দেখোন বৰ গণ্ডপ মাৰিছে। ইয়াকে ভাবি বুঢ়াই ভেকুলীটো নামাৰি ৰাখি থৈ দিলে। পিছদিনাখন পুৱাই বুঢ়াই ভেকুলীক ক'লে, যাচোন গৰু হাল লৈ পথাৰলৈ যা, তইনো কি হাল বাৱ আজি মই চাওঁ। বুঢ়াৰ কথা শুনি ভেকুলীয়ে গৰু আৰু নাঙল লৈ বুঢ়াৰ পথাৰলৈ হাল বাবলৈ গ'ল। সেইদিনাখন ভেকুলীয়ে পথাৰত খুব হাল বালে আৰু হাল বাই শেষ কৰি পথাৰত আলি দিবলৈ লাগিল। এনেতে এজন চহৰৰ ৰজা গাঁৱলৈ ফুৰিবলৈ আহি মানুহে দুনুহে ভেকুলীয়ে হাল বাই আলি দি থোৱা মাটিডৰাৰ ওপৰেৰে গছকি আলিটো তহিলং কৰি পেলালে। তাকে দেখি ভেকুলীয়ে ৰজাক নথৈ গালি পাৰিবলৈ ধৰিলে। ৰজাক গালি পৰা শুনি ৰজাই চাৰিওফালে চাইহে চাই কোনেনো ৰজাক গালি পাৰিছে। কিন্তু ৰজাই পথাৰত গৰুহালৰ বাহিৰে আন কাকোকেই দেখা নাপায়। বাৰে প্ৰতি গালি পৰা শুনি ৰজাৰ ইমান খং উঠিল, তেওঁ খং কৰি গৰুহালকেই লৈ গুচি গ'ল। ভেকুলীয়ে এই কাণ্ড দেখি ভেকুলীয়ে লাহেকৈ বোকাৰ তলৰ পৰা ওলাই আহি বুঢ়া বুঢ়ীৰ ঘৰলৈ আহি বুঢ়া বুঢ়ীক সকলো কথা ভাঙি ক'লে। বুঢ়া বুঢ়ীয়েও বৰ বেজাৰ পালে। ভেকুলীয়ে বুঢ়ীক ক'লে, আই বেজাৰ নকৰিব, আপুনি মোক এদোণমান মাহ গোট কৰাই দিয়ক, মই গৰুহাল আনিবলৈ যাওঁ। বুঢ়ীয়ে ক'লে, তই গোট কৰাই কি কৰিবি? ভেকুলীয়ে ক'লে, মই যি কৰোঁ কৰিম, আপুনি মাথোন দিয়কচোন, একো চিন্তা নকৰিব। বুঢ়ীয়ে ক'লে, নালাগে বোপাই, তই গৰু আনিবলৈ যাব নালাগে। ৰজাৰে সৈতে বিবাদ কৰি তই একো কৰিব নোৱাৰ, তই মৰাহে পৰিবি। মই মৰকীয়াকৈয়ে গৰু আনি যি পাৰোঁ তেনেকৈয়ে খেতি কৰিম, তই নালাগে যাব বোপাই, তই নেলাগে। কিন্তু ভেকুলীয়ে শান্ত নহৈ যাবলৈ ওলোৱা দেখি শেষত বুঢ়ীয়ে তাক এদোণমান মাহ গোট কৰাই ভাজি দিলে। সি তাকে লৈ বুলি ৰজাৰ ঘৰলৈ গৰু আনিবলৈ ওলাই গ'ল। ভেকুলীয়ে জুলুঙাত মাহ গোট কৰাই লৈ একোমুঠি খাই খাই আলি বাটে বাটে গাই যাবলৈ ধৰিলে। মাহ গোট কৰাই খাওঁ, বাটে বাটে যাওঁ, মোৰ লগত যে আহে তাকে এগাল দিওঁ। ভেকুলীৰ কথা শুনি মাহ গোট কৰাই খোৱাৰ লোভতে অনেক সিংহ, বাঘ, ভালুক, আনকি মৌ বৰল আদিও আহি ভেকুলীৰ লগ লাগিলহি। ভেকুলীয়ে সকলোকে একোগালমানকৈ মাহ গোট কৰাই খুৱাই বইচ কৰি গোটেইটো ঘটনা সিহঁতৰ আগত ভাঙি ক'লে।
ইহঁতে সেই কথা শুনি ভেকুলীৰ লগতে ৰজাৰ ঘৰলৈ ৰজাৰ লগত যুঁজ দিবলৈ গ'ল। ভেকুলীয়ে আটাইবোৰ জন্তুৰ সৈতে মাটিৰ ধূলি উৰাই কুজৰি কুমৰি ৰজাৰ পদূলি পাই ৰজাক কৈ পঠিয়ালে, ৰজাই মোৰ গৰু উভতাই দিবনে নে মোৰ সৈতে যুঁজ দিব? ৰজাই যুঁজহে দিব বুলি কোৱাত ৰজাৰ সৈন্য আহি ভেকুলীৰ সৈন্যৰ সৈতে ঘোৰ ৰণ লাগিল। ৰণত ৰজাৰ অলেখ সৈন্য আৰু 2টা ল'ৰা মৰিল। ৰজা নিৰুপায় হৈ গৰুহাল লৈ ভেকুলীৰ ভৰিত দীঘল দি পৰিলেহি। ৰজাই ডিঙিত কাপোৰ মেৰাই লৈ ভেকুলীক কাকুতি কৰি ক'লে, যদি ভেকুলীয়ে মোক এইবাৰলৈ ক্ষমা কৰি দিয়ে তেন্তে মই ভেকুলীক মোৰ অৰ্ধৰাজ্য আৰু মোৰ জীক দিম। এই কথা শুনি ভেকুলীয়ে ৰজাক ক্ষমা কৰি দিলে আৰু ৰজাৰ জীয়েকক বিয়া কৰাই ৰজাৰ জোৱাই হৈ ৰজাৰ ঘৰতে থাকিবলৈ ল'লে আৰু বুঢ়া বুঢ়ীকো ৰজাৰ ঘৰলৈ লৈ গৈ সুখেৰে দিন কটাবলৈ ধৰিলে।